নমস্কাৰ পুনৰ মই সকলোকে মোৰ চেনেলটোলৈ আন্তৰিক প্ৰীতি আৰু সম্ভাষণ জনাই আজি মই আন এটা ভিডিঅ' লৈ আপোনালোকৰ আগত উপস্থিত হৈছোহি কিন্তু প্লিজ আপোনালোকে মোৰ চেনেলটো লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব আজি আছে নৱম শ্ৰেণীৰ শিশুলীলা কবিতাটিৰ ৮ নম্বৰ প্ৰশ্নটো শিশুলীলা পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰি লিখা উত্তৰ শিশুলীলা পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে তলত বিৱৰি লিখা হৈছে এদিন নন্দ ৰজাৰ পত্নী যশোদাই পুত্ৰ শ্ৰীকৃষ্ণৰ শিশুকালৰ কাৰুকাৰ্য স্মৰণ কৰি গীত গাই গাই সুন্দৰ পাটৰ কাপোৰ পিন্ধি দধি মথি আছিল এইদৰে গাখীৰ মথি থাকোতে শ্ৰীকৃষ্ণই আহি মথনিত ধৰি গাখীৰ মথাত বাধা দিয়াত যশোদাই কৃষ্ণক দুগ্ধ পান কৰাইছিল সেই সময়তে চৌকাত গাখীৰ উতলি পৰাৰ উপক্ৰম দেখি শ্ৰীকৃষ্ণক এৰি যশোদাই গাখীৰ নমাবলৈ গ'ল দুগ্ধ পান কৰিবলৈ নাপায় কৃষ্ণই খঙত কোঠাত সোমাই দধি ভাণ্ড শিলগুটিৰে ভাঙি লৱণুবিলাক সিঁচি পেলাইছিল শিকিয়াৰ পৰা লৱণু পাত্ৰ নমাই নিজেও খাইছিল আৰু বান্দৰকো খাবলৈ দিছিল তাকে দেখি যশোদাই হাতত এছাৰি লৈ খেদি অহাত উৰালৰ পৰা নামি কৃষ্ণ দৌৰিবলৈ ধৰিলে যশোদাই কৃষ্ণক খেদি খেদি ভাগৰি পৰা দেখি কৃষ্ণই ধৰা দিলে ভয় ভাবে কৃষ্ণই যশোদাৰ মুখলৈ চোৱাত যশোদাই শাস্তিৰ ভয় দেখুৱাই এছাৰি এৰি কৃষ্ণক বান্ধিবলৈ ল'লে ৰছীৰে উৰালত বান্ধিবৰ বাবে যত্ন কৰি যশোদাই দেখে যে 2 আঙুল পৰিমাণৰ ৰছীৰে নুজুৰে 9 নম্বৰটো আছে মহা কোপে কোঠা পখিলন্ত হিঞ্চিৰাই লৱণু ভুজন্ত্ৰ কোনে অতি খঙেৰে কোঠাত সোমাইছিল তেওঁ কিয় লৱণুবোৰ চাৰিওফালে ছটিয়াই খাইছিল বুজাই লিখা উত্তৰ মহা কোপে কোঠা পখিলন্ত হিঞ্চিৰাই লৱণু ভুজন্ত্ৰ শিশু কৃষ্ণই অতি খঙেৰে কোঠাত সোমাইছিল শিশু কৃষ্ণই লৱণুবিলাক চাৰিওফালে ছটিয়াই খাইছিল কাৰণ এদিন শিশু কৃষ্ণৰ মাক যশোদাই ঘৰুৱা কাম বন কৰি অৰ্থাৎ দধি মথি থাকোতে কৃষ্ণৰ মাকৰ দুগ্ধ পান কৰিবলৈ ইচ্ছা গৈছিল সেয়েহে তেওঁ মাকক কামত বাধা দিছিল তেতিয়া যশোদাই কৃষ্ণক দুগ্ধ পান কৰাবলৈ লৈছিল কিন্তু সেই সময়তে গাখীৰ উতলি পৰাৰ উপক্ৰম হোৱাত কৃষ্ণক এৰি গাখীৰ নমাবলৈ যোৱাত কৃষ্ণৰ ভীষণ খং উঠিছিল তেতিয়া কৃষ্ণই কোঠাত সোমাই দধি ভাণ্ড শিলগুটিৰে দলিয়াই ভাঙি লৱণু সিঁচৰিত কৰি উৰালৰ ওপৰত বহিছিল আনকি শিকিয়াৰ পৰা লৱণু নমাই বান্দৰবোৰকো দিছিল মাকৰ দুগ্ধ পান কৰিবলৈ নোপোৱাৰ বাবে খঙত কৃষ্ণই এইদৰে অতপালি কৰিছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই ইমানতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিব বিচাৰিছোঁ বেলেগ এটা ভিডিঅ' লৈ পুনৰ আপোনালোকৰ আগত উপস্থিত হ'মহি নমস্কাৰ